মই কাৰো অশান্তিৰ কাৰণ হ'বলৈ নিবিচাৰোঁ। সেইকাৰণে আজিকালি সকলোৰে পৰা আঁতৰি থাকোঁ। জীৱনত ভাগৰি পৰোঁ, কেতিয়াবা সময়ৰ লগত, কেতিয়াবা নিজৰ লগত, কেতিয়াবা ভাগ্যৰ লগত, কেতিয়াবা সম্পৰ্কবোৰৰ লগত। সময়ৰ লগত সকলো সলনি হয়, আপোনবোৰ পৰ হয়, চিনাকিবোৰ অচিনাকি হয়, মৰমবোৰো অভিনয় হয়। একেদৰেই থাকে কেৱল এৰি অহা স্মৃতিবোৰ, যাক হাজাৰ বিচাৰিলেও আমি ঘূৰাই আনিব নোৱাৰোঁ। পৃথিৱীত সুসন্তানৰ দৰে কোনো সম্পত্তি নাই, লোভৰ দৰে কোনো বেমাৰ নাই, ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰ নাই, আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখ নাই। তোমাৰ পৰিয়াল কিমান ধনী সেইটো ডাঙৰ কথা নহয়, তোমাৰ পৰিয়াল কিমান সুখী সেইটোহে ডাঙৰ কথা। আজিকালি কথা কমকৈ কৈয়ে ভাল লাগে, কাৰণ কথাবোৰ বুজি পোৱা মানুহতকৈ আঘাত কৰা মানুহৰ সংখ্যাই বহুত বেছি। জীৱনটো কি আচৰিত, কোনোবাই নিজৰ সপোনৰ কাৰণে আপোনজনৰ পৰা দূৰত থাকে, কোনোবাই নিজৰ আপোনজনৰ কাৰণে সপোনৰ পৰা দূৰত থাকে। অহংকাৰৰ বাবে নহয়, আত্মসন্মানৰ বাবেহে জীৱনত কেতিয়াবা কেতিয়াবা কিছুমান লোকৰ সৈতে সম্পৰ্ক ছেদ কৰিবলগীয়া হয়। যিকোনো সম্পৰ্কত ভালে ৰখাৰ দায়িত্ব দুয়োপক্ষৰ থাকিব লাগে, তেতিয়া সম্পৰ্কবোৰত আউল নালাগে। আপুনি ভিতৰৰ পৰা ভাঙি গৈছে সেইটো কাকো বুজিবলৈ নিদিব, কাৰণ মানুহে ভঙা ঘৰৰ ইটা পৰ্যন্ত খুলি লৈ যায়। ধৈৰ্য ধৰাটো কোনো দুৰ্বলতা নহয়, ধৈৰ্য হৈছে এবিধ শক্তি। সেই শক্তি কিন্তু সকলোৰে নাথাকে। য'ত অধিকাৰ নাথাকে তাত অভিমানৰো মূল্যহীন হৈ পৰে, এইটোৱেই বাস্তৱ। প্ৰেমত সন্দেহ আৰু খং সেইজনে কৰে যিজনে তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰে। এই পৃথিৱীত সেইজন মানুহে বেছি কষ্ট পায় যিজনে মানুহক অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। আঙুলি টোৱাই কথা কোৱাৰ আগতে এটা কথা মনত ৰাখিব, বাকী তিনিটা আঙুলি কিন্তু আপোনাৰ ফালে আছে। সেইবাবে আনক বিচাৰ কৰাৰ পূৰ্বে তিনিবাৰ নিজকে বিচাৰ কৰক। যেতিয়ালৈকে আপোনাক ব্যৱহাৰ কৰি থাকিব, তেতিয়ালৈকে মানুহে আপোনাক আপোন বুলি পৰিচয় দি থাকিব। প্ৰভু শ্ৰীকৃষ্ণই কৈছে, কোনোবাই আপোনাক যদি অপমান কৰে, কিবা কথা বেয়াকৈ কয়, তেতিয়া ওলোটাই উত্তৰ নিদিব। লাগিলে সময় লওক, কিন্তু সম্পৰ্ক গঢ়াৰ আগতেই তেওঁ সঠিক আৰু বিশ্বাসী হয় নে নহয় জানি বুজি লওক। মানুহৰ জীৱনৰ পৰা এগৰাকী ব্যক্তি আঁতৰি গ'লে হয়তো আন এগৰাকী আহিব সঁচা, কিন্তু কেতিয়াবা সেই বিশেষ এগৰাকী ব্যক্তিৰ শূন্যতা হয়তো হেজাৰগৰাকী ব্যক্তিয়েও পূৰণ কৰিব নোৱাৰে। আইনা এখন যেনেকৈ ভাঙিলে যোৰা লগাব নোৱাৰি, ঠিক তেনেকৈ মানুহৰ লগত কৰা বিশ্বাস যদি এবাৰ ভাঙি যায়, দ্বিতীয়বাৰ আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। নিজে কিবা এটা কৰি ঘৰখনৰ দায়িত্ব লোৱাৰ সপোন দেখা ছোৱালীজনীয়ে টকা দেখি বিয়া হোৱাৰ সপোন নেদেখে। অলপ মৰম পালেই যি সুখী হৈ পৰে, তেওঁৰ কপালতেই দুখ বেছি লিখা থাকে। যদি কোনোবা আপোনাৰ অবিহনে সুখী আছে, তেন্তে আপুনিও সেই মানুহজনৰ অবিহনে সুখী থাকিবলৈ শিকক। তেওঁ যদি পাৰিছে, আপুনি কিয় নোৱাৰিব? নিজৰ মান সন্মান ত্যাগ কৰি মানুহৰ লগত সম্পৰ্ক ৰাখি লাভ নাই। য'ত সন্মান নাই তাৰ পৰা নিজকে আঁতৰাই ৰখাটোৱেই ভাল। পৃথিৱীৰ সকলো কথা পাহৰি যোৱাটো সম্ভৱ, কিন্তু কাৰোবাৰ অহংকাৰ আৰু প্ৰতাৰণা পাহৰি যোৱাটো অসম্ভৱ। ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল, কাৰণ তাত হেৰুৱাৰ ভয় নাথাকে। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। প্ৰত্যেকটো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। সকলো মানুহেই কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? পৃথিৱীত কেৱল সেইজন মানুহেই সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। ধন্যবাদ।